মই সেলিউট কৰা সিঙ্গাৰ অকল কেকে আছিলে বাকি মই কাকো সেলিউট নকৰো নো ইণ্ডিয়ান সিঙ্গাৰ্স কিশোৰ কুমাৰ বেলেগ কিশোৰ কুমাৰ ইজ লাইক গড কিন্তু মোৰ জেনাৰেশ্যনৰ singers he was the only and we sang together also and we like Lal Salam for him. I always give Lal Salam for KK. Thank you. Thank you. Remember him. মই এটা কথা কওঁ he was one of the finest singers here like from India. মই সেলিউট কৰা সিঙ্গাৰ অকল কেকে আছিলে বাকি মই কাকো সেলিউট নকৰো নো ইণ্ডিয়ান সিঙ্গাৰ্স কিশোৰ কুমাৰ বেলেগ কিশোৰ কুমাৰ ইজ লাইক গড কিন্তু মোৰ জেনাৰেশ্যনৰ singers he was the only and we sang together also and we like Lal Salam for him. I always give Lal Salam for KK. Thank you. মই সেলিউট কৰা সিঙ্গাৰ অকল কেকে আছিলে বাকি মই কাকো সেলিউট নকৰো নো ইণ্ডিয়ান সিঙ্গাৰ্স কিশোৰ কুমাৰ বেলেগ কিশোৰ কুমাৰ ইজ লাইক গড কিন্তু মোৰ জেনাৰেশ্যনৰ singers he was the only and we sang together also and we like Lal Salam for him. I always give Lal Salam for KK. Thank you. মই সেলিউট কৰা সিঙ্গাৰ অকল কেকে আছিলে বাকি মই কাকো সেলিউট নকৰো নো ইণ্ডিয়ান সিঙ্গাৰ্স কিশোৰ কুমাৰ বেলেগ কিশোৰ কুমাৰ ইজ লাইক গড কিন্তু মোৰ জেনাৰেশ্যনৰ singers he was the only and we sang together also and we like Lal Salam for him. I always give Lal Salam for KK. Thank you.